तो हेलो गाइस वेलकम टू माय चैनल सार स्टाफ मैं अपना फ्रेंड Samin.I.R আজি मोर सेकेंड डे है ইয়াতে মামাটো তাত আৰু আজি আমি চাব যাম আপোনাৰ বগীবিল চাবলৈ যাম আপোনালোকক মই লগত দেখাই যাম আৰু মই পুৰা ৰেডি আপোনালোকে চাব পাৰে যোৱাকালি আমি গৈছিলোঁ আপোনালোকে কৈছিল আপোনাৰ ব্লগ এপিসোড 2 টো চাব পাৰিব মই আপলোড কৰিম বাৰু কিন্তু অলপ দেৰি হ'ব আপোনালোকে মাফ কৰিব কাৰণ মানে ৰাতি আহি পাওঁ দেৰিকে প্লাছ আকৌ মানে এইবোৰ কৰিবলৈ ইচ্ছা নাযায় আৰু ভাগৰ লাগিছে সেইটো কাৰণে নকৰোঁ এইটো পেণ্ডিং হৈ আছে সেইখিনি বাৰু মই কৰি শেষ কৰিম আৰু যোৱাকালিতো বেছি যিমান হিষ্ট্ৰিকেল প্লেচ আছিল বেছিখিনিতো বন্ধ হৈ আছিল অলপ চলপ খোলা আছে সেইখিনি বাৰু মই আপোনালোকক এপিসোড 2 দেখাইছোঁ আজি নিশ্চয় ভাল লাগিব কাৰণ আজি আমি বগীবিল চাবলৈ যাম আৰু আপোনালোকক মই দেখাই যাই থাকিম তো গাইজ আমি বগীবিল যাবলৈ ওলাই গৈছিলোঁ আপোনালোকতো দেখাইছোঁ চব আব্বা আমাৰ গাড়ীখনত মানে আব্বাতে মানে পেট্ৰল ভৰাই আছিল তো আমি অলপ ইয়াতে ৰখিলোঁ অলপ মানে ফটো চটো উঠাই বোলে আৰু মোৰ মামা মামীক মই আপোনালোক চিনাকি কৰা সেইটো ঠিক আছে এই মোৰ মামী আৰু মোৰ মামা আৰু মামাৰ এটা ইউটিউব চেনেল আছে আপোনালোকে খালি চাব ছাবস্ক্ৰাইব নকৰিব বহুত ছাবস্ক্ৰাইবাৰ আছে মোতকৈতো বহুত বেছি ছাবস্ক্ৰাইবাৰ আছে কৰিব নকৰা নাই 1K কৰি দিব আৰু মামাক মোৰ মতে 800 and 900 ছাবস্ক্ৰাইবাৰ্ছ আছে মই বাৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া ফটো চটো উঠি কেনে ইনষ্টাগ্ৰামত বাৰু পোষ্ট কৰিম আপোনালোকে চাব আৰু ইনষ্টাত ফ'ল' কৰিব মোক নাপাহৰিব তো গাইজ আমি বগীবিল পাবলৈ আৰু অলপ গ'লে আমি বগীবিল পাই যাম কিন্তু কিমান দূৰ সেইটো নাজানো মই মামাক সুধিছোঁ দেই মামা আৰু কিমান দেৰি আছে আৰু 10 কিলোমিটাৰত পাই যাম পুৰা বা ঠিক আছে আৰু 10 কিলোমিটাৰৰ পিছত আমি বগীবিল মানে যাম আৰু আপোনালোকক পুৰা দেখাম আপোনালোকে কেনেকুৱা পায় আপোনালোকে মোক ক'ব মই আপোনালোক পুৰা ধুনীয়া ফুটেজবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে কেনেকৈ আহিব বাৰু তো গাইজ আমাৰ বগীবিল দলংখন আৰম্ভণি হৈ গ'ল আপোনালোকক পুৰা ধুনীয়াকৈ দেখাই যাই থাকিম আৰু আপোনালোকে নিশ্চয় ভাল পাব তো মই ইয়াতে মোৰ বকনি বন্ধ কৰি দিম আৰু ধুনীয়াকৈ এটা মিউজিক লগাই দিম Staring at the sun in my eyes. I've been keeping on the run every night. But you're too far away to see the signs. So guys, আমি বগীবিল আহি পালোঁ আপোনালোকতো ক্লিপবোৰ দেখাইছোঁৱে তো ইয়াতে অলপ ফটো চটো উঠি কেনে ইনষ্টাগ্ৰামত পোষ্ট কৰিম আপোনালোকে ইনষ্টাগ্ৰামত চাব আৰু আপোনালোকে পুৰা মজা ভিউ দেখাম আপোনালোকে জাপানী ইউটিউবৰ ভিউ দেখাবলৈ ইমান মজা ভিউ বা মই নিজে দেখা নাই ইমান মজা লাগিছে মোৰ মাতটো অলপ কমকৈ আহিব পাৰে কাৰণ মানে বহুত ঘৰে গাড়ীবোৰ যাই আছে আৰু মই আপোনাক দেখাম আপোনালোকে জাপানী ইউটিউবৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সেইটো কাৰণে চেনেলৰ প্ৰথমতে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু এইখিনিয়ে কথা আপোনাক দেখাই যাম আৰু পাৰিলে অলপ ইয়াৰ ওপৰত ক'বলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আপোনাক দেখাই লওঁ কি ধুনীয়া ভিউ পগলা হৈ নাযাব দেই এয়া চাওক কিমান মজা দেখিছে তো গাইজ ইয়াতে আমি অলপ ৰখোঁ আপোনালোকতো দলঙৰ গোটেই ভিউ চিউ দেখালোঁ আপোনালোকে চালেয়ে এতিয়া ইয়াতে ৰখি কিনে অলপ ফ্ৰেছ হওঁ মানে চাহ খাই লওঁ আৰু অকণমান ব্ৰেড চেড খাই আহিলোঁ এতিয়াতো অলপ পেট পূজা কৰিবই লাগিব আৰু কিমান দেৰি পেটটো খালি থাকিব মানুহেতো হয় এতিয়া অলপ দেৰি খাই চাই অলপ ফ্ৰেছ হৈ কিনে আকৌ যাম আৰু আপোনালোকক দেখাই যাই থাকিম বাৰু তো গাইজ ইয়াতে যিহেতু আমি ৰখিছিলোঁ অলপ ফ্ৰেছ হ'বৰ কাৰণে এই তাতে মানে চাহ অৰ্ডাৰ দি দিছোঁ আৰু ইয়াতে এটা বহুত মজা বস্তু দেখা পাইছোঁ যোনটো মই জীৱনত দেখাই নাই আজি প্ৰথমবাৰ দেখা পাইছোঁ তো আপোনালোকক ভাবিছোঁ অলপ দেখাই দিওঁ আৰু মানে চাওঁ দেখা পাৰোঁ নে নোৱাৰোঁ কি বুলি বা কয় দেখাম গামোচা বনোৱা ঠিক আছে গামোচা বনোৱা হেৰি হয় তোমাক দেখাই আছোঁ এই চাওকচোন আচ্ছা So কি ডিজাইনত বনাইছা ভিডিও কৰা আৰু ইউটিউবত দিবা
Da. তো গাইছ এয়া গামোচা নহয় এয়া কিবা চাদৰ মেখেলা বনাই আছে নেকি ক'ত ভুল হৈছে কিন্তু মানে ইমান সহজ নহয় দেই বনোৱা আপোনালোকে চাওকচোন মেচিনেৰী নহয় হাতেদি বনাইছে দেই মানে যে হাতৰ বস্তু থাকে হাতৰ বস্তু দাম বেছি কিয় হয় এয়া এনেকৈ বনোৱাৰ দাম কোনে কমাই দিব এই আপোনাক ইমান কষ্টকৈ বনাইছে আপোনাক চাওকচোন তো গাইছ আপোনালোকতো দেখালোৱে মানে বহুত ভাল লাগে বহুত ধুনীয়া মেচিনেৰী নহয় হাতেদি কৰা হয় তো সুধিলোঁ কিমান দিনত হৈ যায় যদি নৰ্মেল যদি মানে চিম্পল যদি মেখেলা চাদৰ বনাই তেতিয়া মানে আপোনাৰ মিনিমাম 3 দিন 4 দিনত হৈ যায় আৰু যেতিয়া ভাল ডিজাইন চিজাইন যদি দিব লাগে তেতিয়া মানে 5 দিন 10 দিন 20 দিন লাগি যায় আৰু সেইখিনি আছিলে আৰু আপোনালোক চাই কিনে আপোনালোকে এইটো চাই কেনেকুৱা লাগিল বা আপোনালোকে প্ৰথমবাৰ চাইছে নে ইয়াৰ আগত ক'ৰবাত চাইছে যদি মোক কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব তো গাইজ আপোনাকতো চাহ খোৱাৰ ৰিফ্ৰেছিংটো দেখালোৱে তাৰপিছত আপোনাক কেনেকৈ শাৰী হেৰি কৰে বুনে সেয়াও দেখালোঁ এতিয়া আমি আৰু এটা জেগাত যাই আছোঁ এইটো হ'ল NHPC প্ৰজেক্ট আৰু লগতে ডেম এটাও আছে বহুত ধুনীয়া জেগা আপোনালোকে যদি নিজৰ মানে যিমান চিটিৰ যোনটো প্ৰেছাৰৰ পৰা যদি আপোনালোকে বাচি অলপ মানে যদি ৰিফ্ৰেছ হ'ব ইচ্ছা আছে তো অসমতে এনেকুৱা ভাল জেগা এটা আছে য'ত আপোনালোকে ৰিফ্ৰেছ হ'ব পাৰিব ঠিক আছে আপোনালোকে আহিব বহুত ধুনীয়া লাগে মই আপোনালোকক দেখাম আৰু ময়ো উপভোগ কৰিম আৰু আপোনালোকক দেখাই যাম আপোনালোকে নিশ্চয় ভাল পাব আৰু গোটেই নেচাৰৰ ওপৰত ধুনীয়া কিন্তু আপোনালোকে চাই বহুত ভাল পাব আপোনালোক সৰু সৰুকৈ মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যোনটো প্ৰজেক্টৰ আগত কিন্তু বহুত আন্দোলনো হৈছিল কিন্তু আন্দোলন হৈ থকাৰ মাজতো প্ৰজেক্টটো হ'ল আৰু ইয়াৰ যোনটো মানে মেইন ফ'কাছ আছিল ফ'কাছটো মানে কৰিলে আৰু বহুত ধুনীয়া আমিও আজি যাম আৰু মামাহঁতৰ লগতে যাম মামাহঁতৰ বোলে এবাৰ প্ৰথমবাৰ তো যাই কেনেকুৱা লাগে আপোনাক গোটেইখিনি দেখাম আৰু এক্সপিৰিয়েঞ্চটো ক'বলৈ চেষ্টা কৰিম তো গাইজ আমি আহি গ'লোঁ ডেমটোৰ ওচৰত ঠিক আছে আমাক ডেমটোৰ সিফালে যাব দিয়া নাই কাৰণটো হ'ল যে ডেমটো কনষ্ট্ৰাকশ্যন এতিয়াও চলি আছে ডেমটো এতিয়ালৈ গোটেই কমপ্লিট হোৱা নাই কিন্তু বহুত মজা এৰিয়া আপোনালোকে দেখাবলৈ পাগল হৈ যাব মই যেতিয়া দেখাম নহয় মই আপোনালোকক গোটেই ফুল ফুটেজ দেখাম এৰিয়াটো আৰু যি পানী গোটেই শ্বিলঙৰ ডাউকিৰ নিচিনা কিন্তু এইটো অসমত আছে সেইটোৱে কথা চাব নেকি আমাৰ মঙলদৈ নদীৰ নিচিনা নহয় অপি দলং হয় চাব নেকি চাই লওক এয়া চাওক ইয়াতে কেমেৰাত ভালকৈ নাহিব পাৰে কাৰণ আইফোন নহয় কিন্তু অৰিজিনেলি বহুত অপি হয় যদি আপোনালোকে আহিব নহয় পগলা হৈ যাব আপোনালোক মই প্ৰজেক্টটো দেখাই আছোঁ আপোনালোকে চাব আপোনালোকে চকুকেইটা বন্ধ কৰক তাৰপিছত 3, 2, 1 গো চাই লওক এইটো প্ৰজেক্টটো কেমেৰাত ভালকৈ অহা নাই কাৰণ ৰ'দ দি আছেতো তো ৰ'দ দিয়াৰ বাবে মানে ভালকৈ অহা নাই বস্তুখিনি Running through your veins, and I can't breathe. And everything you do is bad. Love me. তো গাইজ এইটো কোনো ৰোলাৰকষ্টাৰ ট্ৰেক নহয় এইটো আপোনাৰ শিল পানী আনা আৰু শিল চুল গুড়া কৰা হেৰিও যোনটো মানে পাহাৰ তলত ভাঙি কেনে ওপৰত পঠাই দিয়ে এইটো চিষ্টেমত গাড়ী চাড়ী নিয়া কাৰবাৰ নাই তো গাইজ আপোনালোকতো চব দেখালোৱে মানে হাইড্ৰ প্ৰজেক্ট দেখালোঁ প্লাছ বোলে অৰুণাচল দেখালোঁ পানী দেখালোঁ বহুত ধুনীয়া নেচাৰেল দেখালোঁ তো এতিয়া খাই লওঁ দুপৰীয়া সাজটো আৰু অলপ ৰিফ্ৰেছটো হৈ লওঁ ঠিক আছে মুখটো খুলিছোঁ মই মানে আহি কিনে গাড়ীত শুই গ'লোঁ আৰু এতিয়া উঠিলোঁ আৰু ইয়াতে দুপৰীয়া সাজটো খাই লওঁ ফেমিলি ৰেষ্টুৰেণ্টত খাই লওঁ তাৰপিছত খাই কিনে
আৰু অলপ ৰেষ্ট লৈ ৰিফ্ৰেছ হৈ কিনে লাহে লাহে যাই থাকিম আৰু আপোনালোকক নিশ্চয় চব দেখাবলৈ মই চেষ্টা কৰিম মোৰ মতে এইটোৱে শ্বিলঙৰ এপিছ'ড 3 লাষ্ট হ'ব কাৰণ আমি মানডে মানে যামেই আৰু আমি মানে অহাকালি যামেই এইটো ফিক্স আমি অহাকালি যাম তো অহাকালি ব্লগ কৰিব পাৰোঁ নকৰিব পাৰোঁ কিন্তু এইটো ব্লগ কৰিলোঁ আৰু যদি আপোনালোকে ব্লগটো চাই ভাল পায় তো ব্লগটো লাইক কৰি ল'ব আৰু এনেকুৱা বস্তু চাই কেনে যদি ভাল পায় তো মোক চেনেলটো ছাবস্ক্ৰাইব কিয় কৰি দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক কি আজি আইটেম আহে আপোনালোক নিশ্চয় দেখাম গোটেইখিনি তো এইটো লাহে লাহে যাওঁ বলক ভিতৰলৈ তো গাইজ আমাৰ দুপৰীয়া সাজটো আজি অসমীয়া থালি জেগা চাই লওক এয়াই আজি খাম আৰু তো গাইজ আপোনালোকে দেখা পালে থালিটো দেখালোৱে ভাতত খালোঁ ভাল লাগিল ভাত খাই আৰু আপোনালোকে চব দেখালোৱে আৰু আপোনালোকে মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগিল আজি ব্লগটো কাৰণ মই ইয়াৰ আগত কিবা ব্লগ কৰা নাই আৰু আপোনালোকে জানে মই বেছিভাগ ব্লগ নকৰোঁ বেছিভাগ মোৰ মানে এইবোৰ কিবা ফেক ৰিলেটেড ভিডিঅ'ছো মই বেছি বনাওঁ আৰু সেইবোৰে বেছিভাগ দিওঁ তো আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা হ'ল আৰু মোৰ মতে এইটোৱে লাষ্ট ব্লগ হয় শিৱসাগৰৰ এপিছ'ড নম্বৰ 3 ইয়াৰ পিছত আৰু কালি ব্লগ বনাব পাৰোঁ নবনাব পাৰোঁ এইটোৱে মোৰ মতে ব্লগ 3 আৰু আজি ইয়াতে শেষ কৰোঁ কাৰণ গধূলি হ'লে মোবাইলত একো নাহে তাতকৈ ভাল এইখিনিতে সামৰিটো আপোনালোকে মোৰ মতে ব্লগটো অলপ বৰিং পাব পাৰে কাৰণ মই ইয়াত কেতিয়া এনেকুৱা ব্লগ নবনাই নহয় আপোনালোকে জানে আৰু যদি আপোনালোকে ধেমাজিত যদি আহে ধেমাজি কিবা যদি চাবলৈ আহে তেতিয়া মানে আপোনালোকে অসমীয়া থালি যদি খাব ইচ্ছা কৰে তো আপোনালোকে তাত ধুনীয়াকৈ খাব পাৰিব আপোনালোকক মই দেখাই দি আছোঁ পিছফালে আছে মই আপোনালোকক দেখাই দিছোঁ দেই ধেমাজি গোগামুখ বা ধেমাজি জয়পুৰ আপোনালোকে ইয়াতে খাব পাৰে আৰু দেখাই দি আছোঁ তো গাইছে তাতে খাব পাৰে বহুত কম মানে খাই বহুত ভাল লাগে গোটেই ঘৰুৱা খানা আৰু অসমীয়া হোটেলৰ অসমীয়া থালি খাব পাৰে বহুত ভাল আৰু পেটত একো অসুবিধা নকৰে বহুত খাই ভাল লাগে যিহেতু আপোনালোকৰ ইয়াতে আহি চাব বহুত ভাল লাগে আৰু আপোনাক যি নেচাৰেল হেৰি দেখালে তাতে আপোনালোকে নিশ্চয় এবাৰ আহিব আপোনালোকৰ যোনটো ষ্ট্ৰেছ মাইণ্ড আছে সেইটো পূৰা ৰিফ্ৰেছ হৈ যাব আপোনালোকৰ পূৰা ষ্ট্ৰেছ গুচি যাব আপোনালোকে নিশ্চয় ইয়াত এই জেগাত এবাৰ হ'লেও আহি চাব বহুত ভাল লাগে আৰু যদি মোৰ চেনেলত যদি নতুন চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব